নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মঞ্জিত আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি এটা আঁচনিৰ বিষয়ে আলোচনা কৰিম আৰু এই আঁচনিটোৰ নাম হ'ল অৰুন্ধতী স্বৰ্ণ আঁচনি। আৰু এই আঁচনিৰ লাভ কোনে কোনে পাব, কেনেদৰে ইয়াক অনলাইন এপ্লাই কৰিব, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত জনাম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, এই আঁচনিত যদি এপ্লাই কৰিব লাগে তেতিয়াহ'লে কিছুমান ক্ৰাইটেৰিয়া দি দিছে। সেইখিনি আপুনি সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে বা সেইখিনি যোগ্যতা যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিব লাগিলে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক আছে, আৰু লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো দেখাৰ লগে লগে অকণমান তলত আহিব আৰু ইয়াত দেখিছে হোম চিটিজেন ইলিজিবিলিটি, আৰু আপুনি ইলিজিবিলিটিত ক্লিক কৰি দিয়ক। আৰু তাত ক্লিক কৰাৰ লগে লগে পেজটো এনেকুৱা ধৰণৰ হ'ব। আৰু ইয়াত আপোনালোকে দেখিছে আছাম অৰুন্ধতী স্কিম ইলিজিবিলিটি, আৰু এইটো ইংলিছত আছে আৰু তলত অসমীয়াটো আছে। অসমীয়াখিনি আপোনালোকে ভালকৈ পঢ়ি চালে গম পাব। চাওক যোগ্যতাৰ মাপকাঠি। এই আঁচনিৰ অধীনত যোগ্যতাৰ মাপকাঠিটো হৈছে তলত দিয়া ধৰণৰ। প্ৰথমতে চাওক 1 নম্বৰ, বিবাহ পঞ্জীয়নৰ সময়ত কইনা আৰু দৰাৰ নিম্নতম বয়সক্ৰমে 18 বছৰ আৰু 21 বছৰ হ'ব লাগিব। দ্বিতীয়তে আছে 2 নম্বৰ, আবেদনকাৰী বিশেষ বিবাহ আইন 1954 অধীনত পঞ্জীভুক্ত হ'ব লাগিব। 3 নম্বৰ আছে আবেদনকাৰীগৰাকী 2019 1 ডিচেম্বৰত বা তাৰ পিছত বিবাহ সম্পন্ন কৰা হ'ব লাগিব। 4 নম্বৰ দিছে আবেদনকাৰীগৰাকীয়ে 2020 1 জানুৱাৰীত বা তাৰ পিছত বিবাহ পঞ্জীয়ন কৰা হ'ব লাগিব। গতিকে আপোনালোকে ইয়াত দুটা এনেকৈ দিছে, কিন্তু আপোনালোকে 2019 পিছত যাৰ বিবাহ হৈছে এই স্কিমত লাভ ল'ব পাৰিব। আবেদনকাৰী কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বিষয়ে আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে কৰিছিলে তেতিয়া আপোনালোকে এই আঁচনিত যিটো লাভালাভ ল'বৰ কাৰণে আপুনি এপ্লাই কৰি থোৱা হ'ব লাগিব। আবেদনকাৰী কন্যাগৰাকীৰ পিতৃ মাতৃৰ মুঠ বাৰ্ষিক আয় 5 লাখ টকাতকৈ কম হ'ব লাগিব। 7 নম্বৰ হৈছে আবেদনকাৰী কন্যাগৰাকীয়ে তেওঁৰ কেৱল প্ৰথম বিবাহৰ বাবে এই লাভালাভৰ সুবিধা ল'ব পাৰিব। 8 নম্বৰ হৈছে ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায় আৰু চাহ জনজাতি লোকৰ বাদে বাকী সকলো শ্ৰেণীৰ কইনা আৰু দৰা দুয়োগৰাকী কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। 5 নম্বৰটো ৰাজ্যখনৰ যিবিলাক আদিবাসী সম্প্ৰদায়ৰ মানুহ আছে বা চাহ জনজাতিৰ লোকসকল আছে তেওঁলোকৰ বাদে বাকীবিলাক চব কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। 9 নম্বৰ আছে পৰৱৰ্তী 5 বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে ধৰি চাহ জনজাতিৰ লোকৰ ক্ষেত্ৰত কোনো নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই। এতিয়া কথাটো হ'ল আপুনি এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিব লাগিলে আপুনি অলপ ওপৰত যাওক। ওপৰত গৈ ইয়াত আপোনালোকে দেখিছে চিটিজেন, এই চিটিজেনত আপোনালোকে ক্লিক কৰক। আৰু চিটিজেনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এপ্লাই অনলাইন, আৰু এই এপ্লাই অনলাইনত আপোনালোকে ক্লিক কৰি দিয়ক। আৰু এপ্লাই অনলাইনত ক্লিক কৰি দিয়াৰ লগে লগে তিনিটা দেখিছে ইংলিছ, অসমীয়া, বাংলা, আৰু যিহেতু আমি অসমীয়াতে ফিল আপ কৰিম গতিকে আমি অসমীয়াটোত টিক মাৰ্ক লগাম। আৰু অসমীয়াত টিক মাৰ্ক লগোৱাৰ পাছত ফৰ্মখন এনেকৈ খোল খাব, আৰু এই ফৰ্মখনত আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। অফলাইন ফৰ্ম নহয়, অনলাইন ফৰ্ম। আপুনি ইয়াত প্ৰথমতে দেখিছে অৰুন্ধতী স্বৰ্ণ আঁচনিৰ যোগ্যতা সামাজিক সম্প্ৰদায়। আপুনি ইয়াৰ এই ঘৰটোত ক্লিক কৰিব। এই ঘৰটোত ক্লিক কৰিলে যদি ইয়াত দিছে টি ট্ৰাইব কমিউনিটি আৰু আদাৰ্ছ, আপুনি যদি চাহ জনগোষ্ঠী বা আদিবাসী নহয় তেতিয়াহ'লে আপুনি আদাৰ্ছত ক্লিক কৰিব। তাৰপাছত আছে পৰিয়ালৰ বছৰেকীয়া আয়। পৰিয়ালৰ বছৰেকীয়া আয়টো আপোনালোকৰ যিহেতু 5 লাখ টকাতকৈ কম হ'ব লাগিব, আপুনি 5 লাখ টকাৰ তলত বহুৱাই দিব। তাৰপাছত ইয়াত তলত দিছে যে আপোনাৰ বিশেষ বিবাহ আইন 1954 অধীনত পঞ্জীয়ন হয়নে। ইয়াত টিক মাৰ্ক দিয়াই আছে, আৰু নহ'লেতো এপ্লাই কৰিবই নোৱাৰে। গতিকে হয় ক্লিক দিয়াই আছে। এয়া আপোনাৰ প্ৰথম বিবাহ নে হয়, কাৰণ নহয় বুলি দিব নোৱাৰে, কাৰণ দ্বিতীয় বিবাহ হ'লেওতো এই আঁচনিত আপোনালোকে লাভালাভ ল'ব নোৱাৰে। তাৰপাছত আছে আপুনি কমেও HSC অথবা সমপৰ্যায় পৰীক্ষাত উত্তীৰ্ণ হয়নে, হয়। জিলাৰ নামৰ এই ঘৰটোত আপোনালোকে ক্লিক কৰক। যিখন জিলা হয় আপোনালোকে জিলাখন চিলেক্ট কৰক। তাৰপাছত উপমঞ্জীয়কৰ ঘৰটো চিলেক্ট কৰক। উপমঞ্জীয়কৰ ঘৰ মই চিলেক্ট কৰিলোঁ। তাৰপাছত তলত আহিব আবেদনকাৰী কইনাৰ নামটো বহুৱাব। এনেকৈ কইনাৰ নামটো বহুৱাই দিব। তাৰপাছত দৰাৰ নামটো বহুৱাব। আবেদনকাৰী পিতৃৰ নাম ইয়াত বহুৱাব। তাৰপিছত আবেদনকাৰীৰ মাতৃৰ নাম, আপোনালোকে মাতৃৰ নাম বহুৱাই দিয়ক। মই আপোনালোকক দেখুৱাবলৈ কাৰণে এনেই লিখি দিছোঁ নামখিনি, আপোনালোকে নিজে আপোনালোকৰ যি নাম হয় ভালকৈ ফিল আপ কৰিব।
তাৰপিছত আবেদনকাৰী ঠিকনা, আবেদনকাৰী আপোনালোকৰ ভিলেজ লিখিব, ভিলেজ পুলিচ ষ্টেচন এইবিলাক আপোনালোকে ভালদৰে এনেকৈ লিখিব। তাৰপাছত পিনক'ডটো ইয়াত বহুৱাব, পিনক'ডৰ জেগাত। আৰু আবেদনকাৰী ইয়াৰ আধাৰ নম্বৰ লাগিব, আধাৰ নম্বৰটো ইয়াত বহুৱাব। বিবাহ নিবন্ধ কৰা কাৰ্যালয় আপোনালোকে ইয়াত আপোনালোকে য'ত ৰেজিষ্টাৰ কৰিছিলে বিবাহখন তাত সেইখিনি ইয়াত আপোনালোকে লিখি দিব। তাৰপাছত আছে বিবাহ নিবন্ধ সম্পন্ন কৰা প্ৰমাণপত্ৰ নং, যোনখন আপোনালোকৰ মেৰিজ চাৰ্টিফিকেট আছে আৰু মেৰিজ চাৰ্টিফিকেটখন এটা নাম্বাৰ আছে আৰু সেই নাম্বাৰটো যিটো প্ৰমাণপত্ৰৰ নাম্বাৰটো সেই নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব, সেইটো ঘৰত বহুৱাব। তাৰপাছত বিবাহ নিবন্ধ সম্পন্ন কৰা তাৰিখটো ইয়াত ডেটটো বহুৱাব, যোনদিনাখন সেই প্ৰমাণপত্ৰখনৰ ডেটটো আছে, যোনদিনাখন আপোনাৰ বিবাহ সম্পন্ন হৈছিলে সেই তাৰিখটো ইয়াত বহুৱাব। তাৰপিছত আবেদনকাৰীৰ জন্ম তাৰিখটো এইটো ঘৰত বহুৱাব। তাৰপিছত দৰাৰ জন্ম তাৰিখটো ইয়াত বহুৱাব। ইয়াত আপোনালোকৰ আবেদনকাৰীৰ ইমেইল এটা দিব, তাৰ তলত দিব আবেদনকাৰীৰ মোবাইল নম্বৰ, এই আবেদনকাৰীৰ মোবাইল নম্বৰ বহুৱাব। তাৰপাছত আবেদনকাৰীৰ বেংকৰ বিৱৰণ, যাৰ নামত আপুনি এপ্লাই কৰি আছে সেয়া বেংকৰ বহীত যিটো নাম আছে সেইটো নাম ইয়াত আপোনালোকে লিখিব। তাৰপাছত বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংক শাখাটোৰ নামটো লিখিব, য'ত যোন ঠাইৰ হয় সেই শাখাটো ইয়াৰ আবেদনকাৰী বেংকৰ শাখাৰ নাম এই ঘৰটোত লিখিব। তাৰপিছত আছে আবেদনকাৰী বেংক একাউণ্ট নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত লিখিব। তাৰপিছত আবেদনকাৰী বেংক শাখাৰ IFSC নম্বৰটো, যিটো বেংকৰ একাউণ্টত এটা IFSC নম্বৰ এটা থাকে সেই নম্বৰটো আপুনি ইয়াত বহুৱাব। তাৰপাছত ইয়াত আপোনালোকে আকৌ তলত আহিব, তলত আহি ইয়াত যে কেপচা কোডটো দেখিছে মানে ৰঙা আখৰেদি, এই ৰঙা RPJ8K8 এনেকুৱা যেনেকৈ আপোনাৰ তাত বেলেগো লিখি আহিব পাৰে, যি লিখা আহে আপোনালোকে এই এণ্টাৰ কোড আপোনালোকে তাত লিখিব, লিখি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। এনেকৈ ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কেনচেল আৰু অ'কে আপোনালোকে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অনলাইন এপ্লাই হৈ যাব। তাৰপিছত এতিয়া কথাটো হ'ল, আপুনি যেতিয়া আপোনাৰ এপ্লাই কৰাৰ লগতে আপুনি এটা ৰেফাৰেঞ্চ নম্বৰ আহে আৰু সেই ৰেফাৰেঞ্চ নম্বৰটো আপুনি স্ক্ৰীনশ্বট মাৰি থৈ দিব, কাৰণ আপুনি যেতিয়া চাব বিচাৰিব যে আপুনি যে এপ্লাই কৰিছিলে কিমান দূৰ আগবাঢ়িলে, কি প্ৰচেছ হৈ আছে গোটেইখিনি আপুনি চাব পাৰিব। এটা ট্ৰেকিং নাম্বাৰ আহিব, সেই ট্ৰেকিং নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব। এতিয়া কথাটো হ'ল আপোনালোকে চাব কেনেকৈ, যেতিয়া আপুনি এপ্লাই কৰিলে ৰেফাৰেঞ্চ নম্বৰটো আছে, তাৰপিছত এতিয়া আপুনি চাব কেনেকৈ। এতিয়া চাব লাগিলে আপোনাৰ ওপৰত আছে চিটিজেন, তাৰপিছত এই তলত দেখিছে এপ্লাই অনলাইনৰ 2 নম্বৰ আছে ট্ৰেক ষ্টেটাছ, আৰু ট্ৰেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। আৰু ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ হ'ব, এপ্লিকেশ্যন নম্বৰ যিটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'বলৈ কৈছিলোঁ, এটা এপ্লিকেশ্যন নম্বৰ আহিব যেতিয়া এপ্লাই কৰিব, ইয়াত আপোনালোকে ইয়াত বহুৱাব। তাৰপাছত মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো নেক্সট ঘৰটোত বহুৱাব। তাৰপাছত কেপচা কোড, এইটো যিটো কেপচা কোড দেখিছে ইয়াত এণ্টাৰ কোড, সেই ওপৰত যি দেখিছে ৰঙা আখৰেদি সেইখিনি আপোনালোকে এইটো ঘৰত বহুৱাই ছাবমিট কৰি দিলে আপোনালোকৰ আপুনি যিটো এপ্লাই কৰিছিলে আপোনাৰ কি প্ৰচেছত আছে সেইখিনি গোটেইখিনি ইয়াৰ দ্বাৰা আপোনালোকে গম পাব, কেনচেলেই হ'ল নে আপোনাৰ প্ৰচেছত আছে গোটেইখিনি এই ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে গম পাব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনি, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।